Hello students, আজি আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ এটি লৈছো তোমালোকক বুজাবলৈ। পৰিৱেশৰ পাঠ এটি লৈছো। পৰিৱেশৰ আমি লৈছো পঞ্চম পাঠটো। পঞ্চম পাঠ লৈছো। পাঠটোৰ নাম হৈছে তোমালোকে জানা যে পাঠটোৰ নাম বায়ু। আচ্ছা, বায়ু আমি দেখা পাওঁ নেকি? বায়ু আমি দেখাই নাপাওঁ, হয়নে? কিন্তু আমি গম পাওঁ ন, এনেকে হাতখন মুখৰ আগত লৈ কিনে কৰি দিলে আমাৰ বায়ুৰ আমি অনুভৱ কৰিব পাৰোঁ, হয়নে? আচ্ছা, আমি কিতাপলৈকে যাওঁ। কিতাপখন তোমালোকেও সন্মুখত উলিয়াই লোৱা। এনেকে দেখিছা আমাৰ পাঠটোৰ নাম কি দিয়া আছে? তোমালোকে নিশ্চয় দেখিছা আমাৰ পাঠটোৰ নাম হৈছে কি? বায়ু, হয়নে? পাঠটোৰ নাম দিয়া আছে বায়ু। প্ৰথমতে কি লিখিছে চোৱা, বায়ু সকলোতে আছে, হয়নে? তোমালোকে গমেই পাইছা বায়ু আমাৰ সকলোতে আছে। বায়ু আমি দেখা পাওঁ নেকি? নাপাওঁ, কিন্তু ইয়াৰ উপস্থিতি আমি অনুভৱ কৰোঁ, হয়নে? কেনেকে? অলপ আগতে মই কৈ দিলো, এনেকে ফু কৰি যদি দিওঁ তেতিয়া আমি বায়ু আছে বুলি আমি অনুভৱ কৰিব পাৰোঁ। উদ্ভিদ, প্ৰাণী, আমি সকলোৱে উশাহ নিশাহ ল'বলৈ বায়ুৰ ব্যৱহাৰ কৰে বা আমি কৰোঁ, হয়নে? বায়ু নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। সেইখিনি আমাৰ কিতাপত লিখা ধৰণে মই কৈ দি আছো, চাই যাব তোমালোকে। বায়ু আমাৰ যে সকলোতে আছে এইখিনি অনুভৱ কৰিবৰ কাৰণে তোমালোকক দুটা উদাহৰণ দিব দিছে, ঠিক আছে? তোমালোকে এই দুটা উদাহৰণ লিখিবাচোন, চাওঁ কিমানখিনি তোমালোকে লিখিব পাৰা। নেক্সট আমি চাওঁ যে বায়ু আছে যে সেইটো প্ৰমাণ কৰিবৰ কাৰণে আমি এটা লৈ লৈছো, এটা উদাহৰণ ইয়াতে তোমালোকক কোৱা ধৰণে, কিতাপত দিয়া ধৰণে চাবা তোমালোকে। আমি বেলুন এটা ফুলাই কিনে যদি লওঁ, বেলুনটোৰ কি হ'ব? চাউণ্ড ওলাব, হয়নে? এনেকে এৰি দিলে বেলুনটোৰ চাউণ্ড ওলায়, হয়নে? গম পাইছা তোমালোকে? বেলুনটোৰ কি ওলাব? চাউণ্ড ওলাব, হয়নে? ঠিক তেনেকে আমি কি হয়, যেতিয়া আমি দৌৰাৰ সময়ত কেনেকুৱা লাগে আমাৰ? যেন কোনোবা আমাক পিছপিনৰ পৰা টনা যেন নালাগে নে? এনেকুৱা নালাগে নে আমাৰ যে পিছপিনে যেন আমাক কোনোবাই ঠেলি দি আছে? কেনেকুৱা নালাগে নে? কোনোবা আমাক পিছপিনৰ ফালে ঠেলি দি থকা যেন নালাগে নে? কেনেকুৱা লাগে আমাক, হয়নে? ঠিক তেনেকে আমাৰ এই ইয়াতে চোৱা, এইটো চকৰি এটা হাতত লৈ যেতিয়া আমি দৌৰ মাৰো তেতিয়া আমাৰ কেনেকুৱা লাগে? চকৰিটো ঘূৰি থাকে, হয়নে? চকৰিটো ঘূৰি থাকে। ইয়াতে মই সাগৰৰ পাৰত এটা চকৰি এটা ঘূৰি থকা দেখুওৱা হৈছে আমাক। তেনেকুৱাকে আমাক কি হয়, চকৰিটো ঘূৰি থাকিব। তাৰ পৰা আমি এইবোৰৰ পৰা কি গম পাওঁ? যে বায়ু আছে বুলি আমাৰ প্ৰমাণ হয়, মানে বায়ুত কি হয়, আমাৰ কিছুমান গেছ মিহলি হৈ থাকে। তোমালোকে জানানে বায়ুত কি থাকে? কিছুমান গেছ মিহলি হৈ থাকে। কি কি গেছ থাকে বাৰু বায়ুত, জানানে? বায়ুত যে কিছুমান গেছ থাকে তাৰ আমি এটা প্ৰমাণ কৰি চাওঁ। তোমালোকে চাবাচোন, মই এটা বস্তু দেখুৱাইছো, চাবা। এডাল মোমবাতি আমি যেতিয়া প্ৰথম লওঁ কি হ'ব? মোমবাতিডাল জ্বলি থাকে। তাৰপিছত আমি তাক যদি এটা কাঠৰ পাত্ৰ এটাৰে ঢাকি থৈ দিওঁ, লাহে লাহে তোমালোকে মন কৰি থাকিবা, কি দেখিছানে? মোমডাল জ্বলি আছে। মোমডাল কি হ'ব? লাহে লাহে নুমাব ধৰিছে, দেখিছানে? কিয় নুমাব ধৰিলে মোমডাল? লাহে লাহে চাবা, মোমডাল নোহোৱা হৈ যাব, একেবাৰে নুমাই যাব। দেখিলানে তোমালোকে? মোমডাল লাহে লাহে নুমাই গ'ল।
কিয় নুমাই গ'ল মমডাল ইয়াতে এটা গেছ আছিলে যিটো গেছ আমি ঢাকি দিয়াৰ ফলত গেছটো লাহে লাহে নোহোৱা হৈ গ'ল সেই গেছটোৰ নামে কি হয় জানানে তোমালোকে ইয়াতে চোৱা কৰিব দিয়া হৈছে না এই গেছটোৰ নামেই হৈছে যিটো গেছৰ কাৰণে মমডাল জ্বলি আছিলে আৰু পিছত গেছটো লাহে লাহে নোহোৱা হৈ যোৱাৰ ফলত যে নুমাই গ'ল সেই গেছটোৰ নামেই হৈছে অক্সিজেন গেছ হয়নে এই গেছটোৰ নাম কি অক্সিজেন গেছ আমি মানুহ আৰু আন জীৱই উশাহত এই গেছ ব্যৱহাৰ কৰে বুজি পালা বায়ুত থকা এবিধ গেছ হ'ল অক্সিজেন গেছ আমি 1 নম্বৰতে পাই গলো বায়ুত থকা এবিধ গেছ হ'ল অক্সিজেন গেছ এই অক্সিজেন গেছ আমাৰনো কি কামত ব্যৱহাৰ হয় কোৱাচোন তোমালোকে জানানে তোমালোকে কি কামত ব্যৱহাৰ হয় নেক্সট তোমালোকে চাবাচোন মই দেখুৱাম যে অক্সিজেন আমাৰ কি কামত ব্যৱহাৰ হয় তোমালোকে সাগৰৰ তলি দেখিছানে সাগৰৰ তলিত যেতিয়া মানুহ যায় এনেকে অক্সিজেনৰ এটা চিলিণ্ডাৰ লগত লৈ যায় কাৰণ পানীৰ তলত আমি উশাহ ল'ব নোৱাৰো তোমালোকে চাবাচোন পানীৰ তলত তুমি উশাহ ল'ব পাৰো নেকি নোৱাৰা হয়নে এনেকে অক্সিজেনৰ এটা চিলিণ্ডাৰ মানুহজনে লগত লৈ গৈছে আৰু এনেকে সাগৰৰ পৰা উঠি আহিছে বুজিছানে লোৱাৰ সময়তে অক্সিজেন লৈ গৈছে আৰু পিছত কি কৰিছে অক্সিজেনটো ওলাই দি কিনে নিজে পিছত উঠি আহিছে ঠিক তেনেকে আমাৰ আৰু কি কামত ব্যৱহাৰ হয় অক্সিজেন চিলিণ্ডাৰ জানানে তোমালোকে আমি যদি বহুত ওখ পৰ্বতলৈকে যাওঁ পৰ্বতত যোৱাৰ সময়তো আমাৰ কি হয় অক্সিজেন কমি যায় গতিকে সেই অক্সিজেন আমি ক'ৰ পৰা পাওঁ সেই অক্সিজেন আমি পাবৰ কাৰণে আমি দেখিছা এই মানুহজনৰ পৰ্বতৰ ওপৰত উঠি আছে মুখত কি লৈছে অক্সিজেনৰ মাস্ক ৰাখিছে আৰু বেগত অক্সিজেনৰ চিলিণ্ডাৰ আছে আৰু সেই চিলিণ্ডাৰেৰে উশাহ লোৱা আছে মানে পৰ্বতৰ ওপৰত যেতিয়া যাওঁ যিমানে ওপৰত গৈ থাকো আমাৰ অক্সিজেনৰ বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰাটো কমি যায় গতিকে অক্সিজেনৰ প্ৰয়োজন হয় গতিকে লগত অক্সিজেন লৈ যাব লগা হয় ঠিক আছে আৰু কি কামত আমাৰ অক্সিজেনৰ ব্যৱহাৰ হয় কোৱাচোন তোমালোকে এইখন ছবি দেখিছা তোমালোকে যে ৰোগীক যেতিয়া মানে বহুত ক্ৰিটিকেল কণ্ডিশ্যন থাকে তেতিয়া তেওঁ নিজে উশাহ ল'ব নোৱাৰা হয় অক্সিজেন বায়ুৰ পৰা যে অক্সিজেন পাওঁ ডাইৰেক্টলি ল'ব নোৱাৰা হয় তাৰ ফলত কি হয় তেওঁক আমি অক্সিজেন সাপ্লাই দিব লগা হয় গম পালা এইকেইটা কামত আৰু বিভিন্ন কাম আছে য'ত আমাৰ অক্সিজেনৰ প্ৰয়োজন হয় জুই জ্বলিবৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন হয় গম পালা তোমালোকৰ কিতাপত এইকেইটা লিখাই আছে কোৱা আছে দেখিছা উশাহ নিশাহ ল'বলৈ কষ্ট পোৱা ৰোগীকো অক্সিজেন দিয়া হয় এতিয়া তোমালোকে এটা কথা চিন্তা কৰি কোৱাচোন যে মানুহ এজনৰ শৰীৰত যেতিয়া জুই লাগে কম্বলেৰে কিয় মেৰিয়াই দিয়া হয় বাৰু কাৰণটো কি ইয়াত কি কাৰণ আছে যিটো কাৰণত মানুহজনক আমি অক্সিজেন মানে জুই লগাৰ পিছত কম্বলেৰে মেৰিয়াই দিয়া হয় চাবা ইয়াতে দেখিছানে তোমালোকে কম্বলেৰে মেৰিয়াই দিছে কিয় মেৰিয়াই দিছে দেখিছা কম্বলেৰে মেৰিয়াই দিয়াৰ ফলত তাত থকা অক্সিজেনখিনি নোহোৱা হৈ গ'ল ফলত জুই নুমাই গ'ল বুজি পালা ন তোমালোকে ছাত্ৰ ছাত্ৰীসকল আজিলৈকে ইমানতে এৰিছোঁ আৰু আগলৈকে এই ভিডিঅ'টো চাই থাকিবা তোমালোকে মই নেক্সট ক্লাছ আকৌ লৈ আহিম এইটো মানে পাঠৰে ঠিক আছে থেংক ইউ